জনিয়াত কলগাছিয়া ৰাজহ চক্ৰ বিষয়া আৰু বৰভিটা আৰক্ষী যৌথ অভিযান কলগাছিয়া চক্ৰ বিষয়া চন্দনা বৰুৱা আৰু বৰভিটা আৰক্ষীয়ে যুটীয়া অভিযান চলাই অবৈধভাৱে খেতি কৰা ভাং গছ কাটি জ্বলাই দিয়ে কলগাছিয়া অঞ্চলত গা কৰি উঠা তীৰ জুৱা চুৰি ডকাইতি নিচাজাতীয় দ্ৰব্য সেৱন আদি অপৰাধমূলক কাম-কাজ নিৰ্মূল কৰাৰ বাবে দাবী জনাইছে অঞ্চলটোৰ ৰাইজে চন্দনা বৰুৱা বাইদেউ ডাঙৰীয়াৰ নেতৃত্বত আৰু কলগাছিয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱানন্দ দাস ডাঙৰীয়া লগতে বৰবিটা আৰক্ষী চকী লক্ষীন্দ্ৰনাথ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আৰক্ষীৰ এটি সজাতি দলে জাবিৰিমাৰীত এখন অভিযান চলায় এটা ঘৰত অভিযান চলায় সেই ঘৰত ভালেকেইটা ভাং খেতিসমূহ কাটি জুই লগাই পুৰি দিয়ে এই কাৰ্য হাতত লোৱাৰ বাবে নৱনিযুক্ত চক্ৰ বিষয়া চন্দনা বৰুৱা বাইদেউ ডাঙৰীয়াৰ এই কাৰ্য হাতত লোৱাৰ বাবে আমি এই অঞ্চলবাসী ৰাইজৰ হৈ তেখেতক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।